ক'ত কেনেকৈ ভাল পোৱা হয় কোনেও গম নাপায় ঠিক তেনেদৰে আমাৰো একেই কাহিনী আৰে বাবা দি আছো তো শিকাই দিতে দিব লাগিব ঠিক আছে বহা তাতকে ভালকে চলাবা পেলাইটো নামাৰা নাই মই শুনি আছো নহয় শিকাই দিবা দিয়া বহা ঐ কি কৰা ৰবা না ভালকে বহা বহি আছো হ'ল ঐ কি কৰা পাগল নেকি ভালকে চলাব নাজানা আমি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছো ন ৰবা পেলালা না পৰিলা ন দুখ পালা নেকি তোমাক কৈছিলো ভালদৰে চলোৱা ঠিক আছে বা বহা ক'ত দুখ পালা চাওঁ বলা ফাৰ্মাচীত যাওঁ বলা বলা নাযাওঁ দিয়া বেছি একো নহয় বলা নহয় বেছি দুখ পোৱা নাই দিয়া ঠিক আছে দিয়া বলা যাওঁ বলা দিয়া বহা তুমি চলোৱা নহ'লে ইমান ভাল তুমি ন চলাম যোৱা আৰু পৰিব ভয় নেকি নিশা খাইছং মজা লাগি যায় গাওতা দেখি রম রমায়া পুরপুরায়া যায় নিশা খাইছং ভালে লাগি যায় গাওতা দেখি রম রমায়া সমসমায়া যায় ঘরত গেলি গান্ডিয়া পাই পড়া নেকি ইমান কাঢ়া হেইটো ফাস্টৰ বেকো গাঁৱৰ মানুহে বেয়া পায় মান সন্মান তা গুচি যায় তথাপিতো কিয়া মৰং এইগিলা খাই নিশা খাইছং ভালে লাগি যায় তাই এটা ফোন এটাকে কৰো সুধি চাওঁ ক'ত আছে মোৰ ফোন আছে ৰ अबे बबीर फोन चुप 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 हा हेलो हेलो ओ बे ক'ত আছা তুমি ए কলেজত আইছো ৰবা ওই পানী বটলটো দে পেক বনা আৰু পানী বটল কিহৰ কাৰণে লাগে ইনো খোৱাৰ কাৰণে নহয় এই তম লগতো গেছ হৈছে ন দিনভৰ কাম কৰি আছে গোটেই দিনটো কাম কৰি আছে ওই ৰেষ্টুৰেশ্যন জ্বলা এটা মেছাৰো কিহৰ কাৰণে লাগে নাই এই কলেজত মানে অলপ জাবৰ জোঁথৰ হৈছে ন বাহিৰত চ' আমি চাফা কৰি আছো মিয়া ভাইদাৰ ভিডিঅ' চাবি নেকি ফোনটো কিয় কাটিলে হাৰে হেল্ল' বিকি ক'ত আছ জলদি আছোন মোৰ ঘৰত কথা এটা আছিলে এইফালে না দে আহি আছো বে ৰ ইমান ৰাতি যে মাতিলি মোক মোৰ ইমাৰ্জেঞ্চি কথা আছিলে দে বনা কথা পাতিবি ন গৰমো লাগিল না হয় বিকি শুন না মোৰ তোৰ লগত বহুত ইমাৰ্জেঞ্চি কথা আছিলে সেইকাৰণে তোক মই মাতিম কি আছিল কেছ গম পাওঁ সেইদিনা তাইৰ লগত মই বহুতখিনি ঘূৰিলোঁ বহুত ঘূৰা ফুৰা কৰিলোঁ বহুতখিনি কথাও পাতিলোঁ কিন্তু তাইক মই মোৰ মনৰ কথা ক'ব নোৱাৰিলোঁ ৰে তই আৰু কিমান দিনে ঘণ্টা হৈ থাকি আবে ভাই হাঁহি নুঠাবি না বে মই তোক চিৰিয়াছ কাৰণে মাতিছোঁ আৰু তই কেলা হাঁহি উঠাই আছ মোক ভাই ৰ ভাই মই বুজাই আছোঁ ৰ চিন্তু ভাই ইমান ভাবি কেনে লাভ নাই বুজিছ তই যা আজি তাইক কৰি দে কিন্তু কেনেকৈ ক'ম ৰে বাইচাঞ্চ যদি ফ্ৰেণ্ডশ্বিপ ভাঙি যায় ফ্ৰেণ্ডশ্বিপ নাভাঙে যাই কেনে তই খালি কৈ দে চা তাৰপিছত কি হয় কি ক'ম আৰু মই চা ইমান ভয় লাগে
ভয়ৰ কথা একো নহয় ভয় চবৰ মনত থাকে আজি চা ইমান দিন তই ঘূৰিছা তাৰ লগত গৈছা ফ্ৰেণ্ডশ্বিপ কি ফ্ৰেণ্ডশ্বিপ নাভাঙে তহঁতৰ তোক খালি ক'ব লাগিব মনত সাহস ৰাখি তই আজি যা কৈ দে তই যা আৰু কৈ দে ফোন আহিছে হেল্ল' ববী কোনখিনি ঘৰৰ বাহিৰতে আছোঁ দিয়া আমাৰ গেটৰ ওচৰত মানে আহা জল্দি হা ৱেইট কৰিছোঁ তোমাৰ ঠিক আছে ঠিক আছে দিয়া ঐ তাইৰে ফোন হয় ৰে তই মাতিছে এতিয়া ঠিক আছে পিছে তই এটা কাম কৰ তই 2 মিনিট ৰ তই ঘৰত বহ মোৰ ঘৰত বহ চিটটো বাইকৰ চাবি দে আৰে ৰাতি অলপ বাইকৰ চাবি দে না বাইকৰ চাবি দে আৰে ভাই চাবিটো দে না তই কিমান ক'ব লাগে নেকি ৰ দি আছোঁ জল্দি দে এইটো ল ঠিক আছে তই মোৰ ঘৰত বহ মই আহি আছোঁ ঐ ৰ বে আবে কি হ'ল এটা বস্তুটো মোক দি যাবে ঘৰত ইমান দেৰি বহি কি কৰিম ক আৰে ফ্ৰিজত আছে ওলাই খাই ল'বি আবে আৰে এইটো ল আবে এইটো তই অলপ ল খাই যা খাওক পাৰিব তোৰ অলপমান লৈ যা তাই গোন্ধ হ'ব নেকি গোন্ধ চুন্ধ নাপাই দে খাই যা অলপ জাষ্ট খাইছোঁ হৈ যাব দে আৰু অলপ ল নালাগে একো নহয় দে খাওক বুজি নাপাওঁ মানে তই দে দে ঠিক আছে দে পিছফালৰ পৰা মাতাৰ কাৰণ আছে তই শুভ লক্ষ্মীটো লৈ যা তেতিয়া তোৰ ঘৰত শুভ লক্ষ্মী আহিব ৰ বঢ়িয়াকে লৈ যা যা এইটো দিনৰ কাৰণে কৈ আছিলো দে বাই বাই টাটা ইমান লেট হ'ল আহিয়ে পোৱা নাই ক'তনো আছে ঐ এইবিলাক কি চাই আছে কিয় মাতিছিলা কোৱা আৰে তোমাক ৱেইট কৰি আছিলোঁ কোৱা ইমান লেট কিয় হ'ল এই ঘৰত ফ্ৰেণ্ড এজন আহিছিলে সেইকাৰণে হয় নেকি কোৱা কিবা কথা আছিলে কি কথা কেনেকৈ কওঁ মোৰো কিবা এটা কথা ক'ব লাগে আচ্ছা কোৱাচোন কেনেকৈ কওঁ আচ্ছা তুমি আগে কোৱাচোন এইফালে চোৱা কিবা এটা বস্তু এই আকাশত চোৱা আই লাভ ইউ চিৰিয়াছলি কৈ আছোঁ আই লাভ ইউ ৰিয়েলি সঁচা কৈ আছোঁ মোৰো এটা কথা আছে চোৱা